শুই থাকোঁতে বৰষুণৰ শব্দ শুনি আৰু অকণমান শুবলৈ মন যোৱা দিনকেইটা উভতি আহি গ'ল। আৰু যোৱাকালি আমাৰ এটা ছাগলী পোৱালি জন্ম পালে। সিও ৰাতিপুৱাই ঠাণ্ডাতে একদম কঁপি আছিলে, সেইবাবে তাকো বিচনাতে লৈ ল'লোঁ। আৰু এতিয়া আহিছোঁ মই বনজিতহঁতৰ ঘৰত। সি মাতিছিলে মোক চাওমিন খাবলৈ। আৰু এতিয়া মিনিমাম প্ৰায় বাজিছে 10-11, কিন্তু বৰষুণ এতিয়ালৈ কমাই নাই। আৰু চাওমিনৰ বাবে কাটি লৈছোঁ এয়া পিঁয়াজ, বন্ধাকবি আৰু কেৰাহীত দি দিছোঁ তেল। মই যোগাৰখিনি কৰি দিলোঁ, বনাব বনজিতে। এয়া মই চাই আছোঁ মাথো। এয়া কেৰাহীত পিঁয়াজ জলকীয়া দি দিছে আৰু এয়া বনজিতে বনাই আছে। অলপ পিছতে আমাৰ চাওমিন ৰেডি। আৰু বনজিত মই দুয়োটাই একেলগে বহি খাই আছোঁ। আৰু চাওমিনখিনি খাবলৈ ধুনীয়া হৈছিল। আৰু আজিলৈ বাই বাই গাইছ।